Friends, good morning. কি খবৰ আপোনালোকৰ? Welcome to my new vlog. আজি মই এই ৰাতিপুৱাই ক'ত যাব আছোঁ আপোনালোকে ভাবছিতো ক'ত যাব আছোঁ তো ক'ত যাব আছোঁ চাই থাকক ব্লগটো নিশ্চয় লগ কৰি ধ্যান নাপাওঁ সাছপেন্স মানে বহুত নিউ জাৰ্নি আৰু লং জাৰ্নি তো আপোনালোকে চাই থাকক ক'ত যাব আছোঁ মই তো বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ লগত মোৰ লগত ঘৰে শুয়ে আছে এতিয়া গাড়িতে ড্রেস আপোনালোকে ভাবছে কিজানি ইমান ৰাতিপুৱাই মই ক'ত যাব আছোঁ আৰু ৰাতিপুৱা মানে পোহৰে হৈ গৈছে এতিয়া বাজিছে 4টা বজাত আমি যাব আছোঁ বা মই ভিনদেউ আৰু পোহৰ আমি যাম বোকাজানত কাটতে যাম আপোনালোকে চাই থাকো ভিডিঅ'টোত ট্ৰেইনত যাম আমি 5 ঘণ্টা লাগব ট্ৰেইনত গ'লে ভিডিঅ'টো চাব স্কিপ নকৰাকে 173 शियालदह अगरतला कांचनजंगा एक्सप्रेस 2 नंबर प्लेटफॉर्म पर खड़ी है धन्यवाद যাত্ৰীসকলে ধন্যবাদ long journey এই তোমার পুহর গৈ আছে ভিডিও তুমি লুকাকে কৰিবা মই এতিয়া ময়ো ল'ব পাৰিম ফেন চাইছা তুমি ফেন চাইছা হাই কোৱা হিয়াৰ বাহিৰ ঘূৰে হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰোৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি যিহেতু আমি ৰাতিপুৱাই ওলাই আহিছোঁ কিনে একো খাই অহা নাই এতিয়া চাহ তাহ খাই লওঁ আৰু কিবা কিবি এনেকৈ খাই লওঁ পেট পূজা মেইন আমি আহি পালোঁ ট্ৰেইনত বেছি ভিডিঅ' কৰা নহ'ল আনিব পাইছোঁ অলপ দেৰিকৈ আপোনালোকে লগ পাম সেই এটা ব্লগাৰ ভিডিঅ' বনাই পেলাই যাই আছে মই এটা ব্লগাৰ ভিডিঅ' বনাই পেলাই যাই আছোঁ মই গৈ অলপ দেৰিকৈ আপোনালোকে গমেই পাব আৰু কিছুমানে হয়তো গম পাইছে কিছুমানে গম পাইছে আৰু কিছুমানে গম পোৱা নাই তো চাই থাকক তাকেই ভিডিঅ'টো চাই থাকক 5 ঘণ্টা ট্ৰেইনত বহি আহি পাই গ'লোঁ আমি ফাইনেলি অলপ দেৰিকৈ গম পাইছে চাই থাকক এইটো আমাৰ মেলা আছে আমাৰ ভিনদেউ এটা অৱস্থা বেগ দাঙি লোকৰ পাইছোঁ গম পাইছে এইটো ভিনদেউ আমাক মেলা আছে এটা বা কি বা দই কি গাইস
বাহাৰ ঘৰ আহি পালোঁ সেয়ে আৰু কেনে লাগছে বা তোৰ আৰু এইটো আমাৰ পোহৰে ভাত খালোঁ হাই কৈ দিয়া ভাত খালা হাই কৈ দিয়া আৰু এইটো চিৰূপজ্যোতি বা ফটো উঠব এতিয়া আইনাত পুৰা মোক চাই আছে সেয়ে আৰু গাইছ আজি ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে ক'ব আজি মানে এইখিনিয়ে আৰু আমি ক'ত যাম এইকেইদিন ধুনীয়া ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকোঁ যদি আপোনালোকে চাই থাকোঁ আৰু যদি আজি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি মানে ইমান ধুনীয়া বতাহ আৰু ইয়াতে ফেন নহ'লেও কথা নাই একদম মানে আল্টিমেট আৰু ধুনীয়া বতাহ মই তাৰ পৰা ইয়াতে আছোঁ সেয়ে ভিডিঅ'টো চাব আপোনালোকে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ধুনীয়া দিম আৰু তো সেয়ে আৰু যিসকলে আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব অলপ হেল্প কৰিব আৰু পাহাৰ ঘৰৰ গৰমত আৰু এনে মাতা মাৰি আৰু কিবা লাগি থাকিম তো আজিকালি